হেল্ল' গাইজ, আজি আমাৰ ঘৰত ফাইনেলি বাটাম লাগি গ'ল। বাটাম লগাই আছে। মানে আৱাজ চাগে মানে শুনা পায়ে আছে। আৱাজটো হৈছে মানে মানে বাটামত জইন দি আছে না, মেচিন মানে মাৰি আছে। ভিতৰৰ পৰা আমি চাব লওকচোন। ভিতৰত দেখাৰ আগতে আমাৰ এই লেট্ৰিনটো ৰং মাৰাব মানে পাৰাই নাই। এইটো ৰং মাৰিলে কামখিনি ফিনিছ হয় আৰু চিৰিখিনি দিয়া বাকী আছে। মানে চিৰি আৰু ৰংখিনি মাৰিলে লেট্ৰিনৰ কাম খতম। এতিয়া অলপ ভিতৰতে চাম। আমাৰ কুৱাটো চাপৰ, এতিয়া ৰিং দিব লাগে, ৰিং দিব পৰা নাই। আৰু পানীখিনি বিৰাট আইৰণ। এতিয়া মানে বৰষুণ দি আছে না, সেইকাৰণে পানীখিনি অলপ চাফা হৈছে। মানে বৰষুণ দিলে পানীখিনি পূৰা চাফা হৈ যায়। যদি বৰষুণ নিদিয়ে পানীখিনি গোটেই ৰঙা হালধীয়া টেক 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 হৈ যায়। মানে যদি মানে কাপোৰ তেতিয়া পূৰা জুবুৰাই দিয়া মানে পূৰা হালধীয়া হৈ ওলাই আহিব। এনেকুৱা মানুহ কুৱাটো এতিয়া কি ব্যৱস্থা কৰা তাকে ভাবি আছোঁ। নহ'লে আৰু একো উপায় নাপালে পুতি দিয়াই ভাল হ'ব। এতিয়া কুৱাটো প্ৰথমতে ওখ আছিলে, এতিয়া মানে মাটি পুতি দিলোঁ না, মাটি পুতাৰ কাৰণে কুৱাটো একদম চাপৰ হৈ গ'ল। তথাপি ৰিং দিছিলোঁ, এটা দুটা তিনিটা ৰিং। এইখিনি জইন দাগ আছে না, মানে গম পায়। তিনিটা ৰিং দিছোঁ অলৰেডি, আৰু ৰিং দুটা দিব লাগিব। এই টিংটো লগাম বুলি আনিছোঁ আমি ঘৰত, ডাইনালম টিং। এইটো মানে কি পূৰা ফেট খাই গ'ল কিয় বা। মানে যেতিয়া মানে গাড়ীত আনিছিলোঁ না, এইটো পূৰা ৰছী টাইটকৈ গান্ধি দিলোঁ, টাইটটো গাঁঠা কাৰণে এতিয়া ফেট খাই আছে। এতিয়া থিয়া দিলেহে মানে দাবি যায়, নহ'লে এতিয়া কি হ'ব। এতিয়া এইখন ল'বলৈ আগতে এই প্লাষ্টিকটো এডৰাব লাগিব। এতিয়া প্লাষ্টিক এটা আছে না, এই প্লাষ্টিকটো মানে এডৰাই দিব লাগিব। এডৰাই কাৰণেহে এইটো লগাই দিব লাগিব। এতিয়া অলপ ভিতৰত যাওঁ। হাত লগাই আছে মিস্ত্ৰী বোলে, পানী খায়। পানী দি দিছোঁ। ৰুমটো মানে কি, ৰুমটো এতিয়া বৰ্তমান দুটাই হৈছে আৰু বাকী বনাব পৰা নাই। ইটা আনি থৈ দিয়া আছে, কিন্তু বাৰাণ্ডা যিটো আছে না, সেইটো মানে ৰিংতলা লাগি মানে গাঁঠা আছে। এতিয়া ইটো ঘৰত আমি মানে আহিলেহে ইটো ঘৰৰ কাম কৰিব পাৰিম। এতিয়া প্ৰথম আমি ইটো ৰুমত ইটো ৰুম দেখাম বুলি ভাবিছিলোঁ, গোটেই লেতেৰা হৈ আছে। এইগিলা বাঁহে চাহে গড্ৰেজ ভাঙা বাকচ, আৰু এইখন হ'ল ৰেজিং। যিহেতু লগাম না, তাতে যে মই যে মানে দেখাই দিলোঁ, তাতে অকল টিংখিনি আছে। এয়া ৰেজিংখন ইয়াতে আছে, দুখন আছে তাতে ৰেজিং। 10 ফুট টিং কৰি হ'লে 20 ফুট ৰেজিং আছে। ইয়াত ফাইনেলি মোটামুটি কাঠ লগাব প্ৰায় হৈয়ে গৈছে। এতিয়া মানে কি আৰু এটা প্ৰব্লেম হ'ল যে কি, টিংখিনি লগাই উঠি থাপিলা এই এনেকুৱা যিটো মুধা আছে ন এইফালে ইটাৰে, সেইটো মানে কি মানে ঘৰটো মানে না মানে আনকমপ্লিট হৈ আছে। এইটো এতিয়া কেইদিনমানৰ কাৰণে ইয়াতে বাঁহৰে কিবা দিম চাগে, নহ'লে কিবা যদি কিবা বেলেগ ধৰি লোৱা ব্যৱস্থা থাকে, সেই ব্যৱস্থা কৰি দিম। ভাবি আছোঁ কি হয় চাওঁ, আগে টিংখিনি লগাই লওঁ। আজিতো লগোৱা নহ'ব চাগে টিংখিনি, আজি মানে বাটামখিনি যিটো আছে লগাই কিনে মিস্ত্ৰী এটা আহিছে, সেইকাৰণে আজি অকল মানে বাটামখিনি লগোৱা হ'ব। আৰু লগতে টিং লগালে মানে বহুত মানুহ লাগে না, 3টা মানুহ টোটেল লাগিব। বাকী টিংখিনি মানে অহাকালি লগাব, মই দেখাই দিম অহাকালি, কোনো কথা নাই। অৱস্থা চাওকচোন ঘৰৰ, একদম লেতেৰা হৈ গৈছে। এইটো এটা ৰুম, এইটো হ'ল ৰুম, এইটো পাকঘৰ, আমাৰ এইটো বাৰাণ্ডা। আৰু কিছুমান এনেকুৱা মিস্ত্ৰী আছে মানে কাম জানে কি নাজানে মই গমেই নাপাওঁ। দেচোন এই পোষ্টটো এনেকুৱা আছে, ৱালখন এনেকুৱা সোমাই গ'লচোন বেকাৰ। ওচৰতে অলপমান সোমালে, এইখিনি সোমালে না, এতিয়া এইখিনি, এতিয়া এইখিনি, এতিয়া এনেকুৱা এক আঙুলি হৈ গৈছে যায় চাবৰে। এইখিনি ক'ত কি ডিফাৰেঞ্চ, আৰু তলত এয়া কি ডিফাৰেঞ্চ, এনা কৰি মানে কি কাম কৰে ধৰবাই নোৱাৰোঁ। আৰু এই মুধাটো এবাৰ মানে মিস্ত্ৰীয়ে গোটেই বাগৰাই দিছে, সেইটোতো বাদ দিয়া নাই, লগতে কেঞ্চি এটাও মানে বাগৰাই দিছে। মানে এনেকুৱা মিস্ত্ৰী কিছুমান আছে, এতিয়া জানি বুজি কৰে না অজানিতে কৰে, এতিয়া কি ক'ম। সেইটো লগতে ইয়াৰ পোষ্টৰ অৱস্থা চাচোন, এনেকুৱা বনাইছে পোষ্টটো। ইছৰাম, আকৌ মছলা দি ভালকৈ বনাব লাগিব, এনেকুৱা আৰু বনাই না। মানে কি হওক নহওক মানে কামটো মানে কৰি দিলেই হ'ল, শুনিছ না। আজিকালি এনেকুৱাহে মিস্ত্ৰী, কি ক'ম আৰু। গৈছে মোটামুটি ওপৰত জইনটো মাৰি আছে, জইনটো মাৰা হ'লে ভাত খাই মাতিছে মিস্ত্ৰী বোলে, ভাত নাখায়। এতিয়া কি কৰিম, এতিয়া এই ঘৰত বোলে ভাত বনাই থৈ আহিছে, ঘৰত যায় ভাত খাব। এই লছ যি হয়, সেই লছটো আমাৰ হৈছে। এই বালিত মানে বস্তা ভৰাই থ'লোঁ, বস্তাই চেচ, কামেই নাই আৰু। বালিগিলা গোটেই আলানি, অকল মানে বালি নহয়, ইটাকেইটাওতো চেলেনি বান খাইছে। কেতিয়াবা ব্ৰাছ কৰিলে হ'ব, হাজিৰা মানে একদিন যাব। কিন্তু আৰু শিল চিলো অনা আছে,
ৰ'দগিলাটো বেয়া হৈ গ'ল, ৰ'দৰ মই কথা ক'ব নাযাওঁ। কিমান লছ হৈ গ'ল, পাৰা চোনা লাগে। যিকি নহওক গাইজ, শিলকেইটাতে বাৰু কাম চলি যাব না। অলপমান ধুই দিবি চালঙনিত, ধুই দি ডাইৰেক্ট গলাই পুচত বা কেঞ্চি য'তে দিয়া হৈ যাব। শিলৰ ইমান চিন্তা নাই, খালি বালি আৰু চিমেণ্টত অলপ হৈ থাকে। বাকী চিমেণ্ট অলপ ৰৈছিলে, সেইখিনি কেতিয়াবা মানে ক'ৰবাত কিনি খাটাই দিলোঁ। এতিয়া অকল মানে বালিখিনি ৰৈছে, বালিখিনি চিন্তা লাগিছে। মিস্ত্ৰীৰ কাৰণে ইয়াত ঠাণ্ডা পানী লৈ লো। আমাৰ ঘৰত জলকীয়া পুলি লাগছি ভিতৰত, বাহিৰত জাগা নাই, ভিতৰত লাগছি। আৰু এটা কথা, যদি কোনোবা ধৰি লওক মানে ঘৰ বনাই, মানে পকা ঘৰ বনাই, ঘৰৰ ভিতৰত জুই ধৰা ব্যৱস্থাটো একদম নকৰিব। আমাৰ এয়া ক'লা হৈ গৈছে এইখিনি। এতিয়া বাৰু আমি বাৰু মানে প্লাষ্টাৰ মানে কৰা নাই, প্লাষ্টাৰ কৰিলে বেলেগ হয়। যদি প্লাষ্টাৰ কৰিছে মানে জুই নধৰিব, প্লাষ্টাৰ নকৰিলেও মানে জুই নধৰিব। কাৰণ মানে ঘৰ এটা মানে বনাই প্লাষ্টাৰটো কেতিয়া কৰা একো ঠিক নাই না, হয় নে নহয়? সেইকাৰণে ঘৰৰ ভিতৰত জুই ধৰাটো একেবাৰে নিষেধ। ক'লা হৈ গ'ল। এই কি শুনছ? ভিডিঅ'ৰ পৰা দূৰত আহিলোঁ মই। আহিৰ ওচৰত ইয়া আছে আজি লোকেল চৰাই আৰু ভাত। এই চাউল খানি থকা ভাত খাই উঠি লগ পাই আছোঁ।